নমস্কাৰ সকলোকে আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। তেনেহ'লে আহকচোন মোৰ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কিনো বনাওঁ আজি। তো ব'লকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওক মইনো কি বনাওঁ। এইডাল হৈছে আমাৰ ঘৰৰ ৰঙালাও। ইয়াৰ পৰা আগ ছিঙিম, চাই থাককচোন আপোনালোকে। কাটি আনিলোঁ। এয়া মই এতিয়া ৰঙালাওৰ আগৰ বাকলিখিনি এৰুৱাই ল'লোঁ। এনেকৈ চাওক, এৰুৱাই লৈছোঁ আৰু এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ মই ৰঙালাওখিনি, আৰু এটা আলু কাটি লৈছোঁ ইয়াতে। আলুকেইটা এনেকৈ কাটিছোঁ। এইফালে মই কেৰাহীখন গৰম হ'বলৈ দি অলপ মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই অলপ পাঁচফোৰণ দি দিছোঁ ইয়াতে। তাৰপাছত মই পিঁয়াজ দি দিলোঁ। পিঁয়াজ এটাই লৈছিলোঁ। তাৰপাছত মই পিঁয়াজখিনি দিয়া হোৱাৰ পাছত জলকীয়া দি দিছোঁ 3টা, আৰু এতিয়া মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম এইখিনি জলকীয়াখিনি আৰু পিঁয়াজখিনি। তো ভাজি ৰঙচুৱা হোৱাৰ পাছত মই এতিয়া ৰঙালাওৰ আগখিনি এতিয়া মই দি দিছোঁ ইয়াতে কেৰাহীটোত দি দিলোঁ। ৰঙালাওৰ আগখিনি গোটেই আপোনালোকে দেখিছে একদম ভৰ্তি হৈ গৈছে ৰঙালাওৰ আগখিনি। তাৰপিছত মই আলুখিনি যে কাটি থৈছিলোঁ, কাটি থোৱা আলুখিনি মই এতিয়া ওপৰত দি দিছোঁ। এতিয়া আলুখিনি সিজি যাব একেলগে দিছোঁ। তো গোটেইখিনি দি মই এতিয়া অলপমান নিমখ দি দিম, সোৱাদ অনুসৰি নিমখ দি দিম। নিমখখিনি দি দিয়াৰ পাছত মই ঢাকনি লগাই দিম। ইয়াতে ঢাকনিখন লগাই মই অলপ টাইম ভাজিম, সিজিব দিম। ইয়াত সিজাৰ পাছত চাওক আপোনালোকে কেৰাহীটো ভৰ্তি হৈ আছিল, এতিয়া কমি গৈছে আৰু ইমান পানী ওলাইছে, কাৰণ এইটো ঘৰৰ ৰঙালাওৰ আগ, বজাৰৰ নহয়। লগে লগে ছিঙি আনিয়ে বনাই। তাৰপিছত মই হালধি দি দিলোঁ। হালধিখিনি দিয়াৰ পাছত মই অলপমান সৰিয়হ খুন্দি থৈছিলোঁ, সেই খুন্দি থোৱা সৰিয়হখিনি মই ইয়াতে ঢালি দিলোঁ। তাৰপিছত এতিয়া লৰাই দিছোঁ। অলমষ্ট মোৰ ৰেডি হৈয়ে গৈছে ৰঙালাওৰ আগৰ ভাজি। তো সৰিয়হখিনি দিয়াৰ পিছত এনেকুৱা হৈ গৈছে, মই পানীখিনি একদম নোহোৱা কৰি দিছোঁ উতলাই। তাৰপিছত মোৰ ৰেডি হৈ গ'ল ৰঙালাওৰ আগ ভাজি। এয়া চাওক আপোনালোকে, দেখিবলৈ বহুত ধুনীয়া হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।